ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা আজি ব্লগটো আৰম্ভ কৰি এফালে সন্ধিয়া সময়তে আমি আমাৰ আচলতে পানী কাটিৰ পৰা বম আনিবৰ কাৰণে গৈছিলোঁ। একদিনাই ব্লগ হৈ আজিহে দিবলৈ ওলাইছোঁ মই। এফালে পানী কাটিতে আমি বমৰ বজাৰ কৰিলোঁ হাজবেণ্ড মই আৰু মোৰ বেটাই আচলতে বমৰ প্ৰতি ইমান ধাউতিয়ে নাই। এয়া গৈছে আৰু যাব লাগে যেতিয়া গৈছে মানে বম কিনিবৰ কাৰণে। এফালে আমি বম কি কিনিলোঁ পিছত বাৰু দেখুৱাই আছোঁ। এফালে বম কিনি কৰি আচলতে আহিলোঁ দেই, আহি পেলাই কিবা এটা খাবলৈ আহিলোঁ। এফালে বেটাই ল'লে ম'ম' ল'লে, আমি আচলতে ম'ম' খোৱা নাই, মই ম'ম' খাই ইমান আচলতে ভাল নাপাওঁ। তাৰপিছত আমি এগ ৰোল এটা ল'লোঁ হাজবেণ্ড আৰু মই। তাৰপিছত এইফালে বনাবলৈ আচলতে অৰ্ডাৰ দিছিলোঁ। এইফালে বেটাৰ আচলতে মানে সোনকালে আহিলে, বেটাই পূৰা খাই আছিলে, জ্বলা আছিলে পূৰা, জ্বলাখিনি আঁতৰাই লৈ পেলাই সি আচলতে খুব ভাল পায় দেই ম'ম' খাই, একদম মানে বহুতেই ভাল পায়। আচলতে তাৰ কাৰণে 2 প্লেট আনিবলগীয়া হ'ল, খুব ভাল পায় আচলতে। এইফালে প্ৰথম প্লেট খালে, খাই তাৰ লগত যে দিয়ে চুপখিনি খাই আছে। তাৰপিছত আকৌ আহি গ'ল ম'ম' খাই আছে। আমাৰ কাৰণে ৰোল আহি গ'ল, আমিও ৰোল খালোঁ। খাবলৈ বৰ টেষ্টি বনায় কিন্তু প্ৰায় আচলতে পানী কাটিটো আজিকালি খোৱা হয়েই। এইখনতো আহিলে মাজে সময় আজিকালি মানে কি পানী কাটিত যদি কিবা বজাৰ এনেও কিবা কাৰণত আহিলেও মানে দুইটাই খাওঁ আৰু তিনিওটাই খাওঁ, আমি দুটাই এনেকৈ খাওঁ। সি আচলতে শিকায়। তাৰপিছতে মিঠাই এটা চাহ খালোঁ। তেওঁ লালমোহন এটা খালে আৰু চাহ একাপ খালে। মই আকৌ হেৰি খালোঁ দেই, বুন্দিয়া লাডু এটা চাহে খালোঁ। এয়া আচলতে তাৰ পিছদিনাখন হয়, বিয়া আছিলে, তুলনি বিয়াখন গাঁৱতে আমাৰ খেলৰ হয় আচলতে। বিয়ালৈ গ'লোঁ, বিয়াৰ সেইখিনি ধুনীয়া পৰিৱেশখিনি মই দেখুৱাবলৈ চেষ্টা আচলতে ৰাতিপুৱা আমি নোৱাবৰ কাৰণে গৈছিলোঁ। ৰাতিপুৱা ঠিক 8:30মান বজাতে গৈছিলোঁ নোৱাবৰ কাৰণে। ৰাতিপুৱা এবাৰ এনেকৈ নোৱা হয়। ৰাতিপুৱা নোৱাই মানে কি আজিকালি নিয়মবিলাক বেলেগেই হৈ গৈছে হয়নে। ৰাতিপুৱা নোৱন দিয়াৰ পিছতো আকৌ দুপৰীয়া নোৱনটো আবেলি যিটো নোৱন দিয়ে মানে ধুৱাই, সেইটোও আচলতে তাৰ পিছতেই কৰি পেলোৱা। আজিকালি মেকআপ মানে কি মেকআপ চেকআপ এনেকৈ কৰা হয়নে ছোৱালীবিলাকে, সেইকাৰণে একেবাৰে অকণমান সময় 1 ঘণ্টা 1.5 ঘণ্টা পিছতে আকৌ নোৱাই দিলেগৈ যেনিবা। কাৰ ফালে কেনেকুৱা নিয়ম জনাবচোন দিয়া। মই ঠিক অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, তথাপিও মই অলপ দেখুৱাবলৈ বিচাৰিছোঁ আমাৰ মানে এইটো ছাইডত কেনেকৈ বিয়া হয়, কি হয় তুলনি বিয়া। তাৰে অকণমান মাকে ধুনীয়াকৈ গা ধুই আছে। তেনেকুৱা আচলতে জেগাৰ অসুবিধাৰ কাৰণে সেইখিনিতে আচলতে তেনেকৈ পানী অকণমান ঢালিলে, মাহ হালধি সানিলে, যিখিনি নিয়ম কৰিব লাগে আচলতে সেইখিনি ধুনীয়াকৈ কৰিছে। কৰি মেলি আচলতে গা আচলতে বাথৰুমত ধুলেগৈ কইনাই। এইফালে মাকে গা ধুৱাই আছে। কাৰ ফালে বাৰু কেনেকুৱা নিয়মবিলাক জনাবচোন দেই। মই আচলতে ভইচবিলাক কাটি দিলোঁ, মানে খুব চিঞৰ বাখৰ হৈছে। এইফালে মানে গানৰ চাউণ্ড আহি আছিলে যে মানে কপিৰাইট লাগি যাব বুলি ভাবি পেলাই মই এইখিনি আমাৰ গাঁৱৰ গোপিনী হয় দেই, গোটেইখিনি একদম মই ধুনীয়াকৈ এফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোকে। চবেই হাঁহি ধেমালি কৰি ধুনীয়াকৈ আচলতে এফালে মাকে গা ধুই পেলাই এইফালে পানী ঢালি, আচলতে নিয়ম আছে সেয়া নিয়ম মতে তেনেকৈ আচলতে পানী চানী ঢালি কৰি থকা হৈছেগৈ। গা চা ধুৱাই কৰি আজৰি হৈ গৈছেগৈ আৰু তাৰপিছতে আমাৰ গোপিনী আচলতে এইফালে মই ঘৰ আহি পাই একদম কাপোৰ সলোৱাই নাছিলোঁ, ধুম আহি গ'লোঁ ওপৰলৈ। কাৰণ বম আনিছিলোঁ যোৱাকালিয়ে কৈছিলোঁ, দেখুৱাইছোঁৱেই। সেই বমখিনি আচলতে ৰ'দো একদম খুব কম দি আছিলে, বৰষুণে দি আছিলে। তথাপি তাৰ মাজতে বোলো অকণমান শুকাওক বুলি বমখিনি মই ৰ'দত দিবলৈ আহিলোঁ। আহকচোন এইফালে ধুনীয়াকৈ বমখিনি ৰ'দত দিলোঁ, বোলো নাই অকণমান লৰাই বগৰাই দিওঁ, কাৰণ তেতিয়াহে শুকাব মানে কি ৰ'দত দিলে ভাল হয় বুলি কয়, ধুনীয়া ফুটিব বুলি কয়। সেইকাৰণে আচলতে মই বোলো নাই দিয়াই ভাল হ'ব। সেইকাৰণে এইখিনি আচলতে যোৱা বছৰ ফিফি আছিলে দেই, থৈ দিছিলোঁ, পাহৰি থাকিলোঁ। বমো আচলতে এনেকৈ কলগছত কেইবাটাও থাকি গৈছিলে, আচলতে এপেকেট 2 পেকেট 3 পেকেটমান থাকি গৈছিলেগৈ যোৱা বছৰো। এইবছৰো বহুত কিনা হৈ গ'ল বেটাৰ কাৰণে। আচলতে সি খুব ভাল পায় ফুটাই পেলাই, সেইকাৰণে অইন বম তেনেকৈ কিনাই নাই আচলতে। এইফালে ফিফি কিনিছোঁ, এইফালে সৰু কলগছ কিনিছোঁ, এইফালে এইখিনি কিনিছোঁ অলপ ডাঙৰ টাইপৰ। এইফালে ফিফি কিনিছোঁ, কাৰণ ফিফিডাল সি কলগছটো জ্বলাওঁতে, কাৰণ ফিফিডাল লগাই পেলাইহে জ্বলাব পাৰে পিছে সি। তাৰপিছতে আহি গ'ল এইফালে জলকীয়া বম কিনিছোঁ। আচলতে জলকীয়া বম বেটাই ফুটাব নোৱাৰে, 1-2টা ফুটা ওচৰৰে আচলতে কোনোবা ফুটাব বুলি আচলতে বেছিকৈ আনিলোঁ। লগৰ এজনীয়ে ফুটাম বুলি কোৱাৰ কাৰণে আনিলোঁ। আচলতে 25 পেকেটমান আনিছিলোঁ নেকি চাগে জলকীয়া বমে। তাৰপিছতে এইফালেও কলগছ আনিছিলোঁ, ডাঙৰ আনিছিলোঁ এইকেইটা। এনেকৈ আচলতে কালি পূজাৰ বা দেৱালী বজাৰ কৰিলোঁ আমি। তাৰপিছত এইফালে এইখিনি ফিফিও আনিছোঁ, সৰু আনিছোঁ। তাৰপিছত এইফালে একদম সৰু আনিছোঁ দেই। আচলতে মানে কৈছোঁ নহয়, সি কলগছৰ বমটো যেতিয়া মানে ফুটাই তেতিয়া সি সৰু ফিফিডাল লৈ জ্বলায়। তাৰপিছত এইবিলাক কিবা সৰু বম এনেকৈ টিক মাৰি দিলে বোলে ফুটি যায়। এয়াও কিবা জিগজাগ ফুটে বুলি কৈছে দেই। তাৰপিছত এইফালে জলকীয়া বম এইটো বম এটা আনিছোঁ, এইটো যে ওপৰত গৈ কেইবাবাৰো ফুটেগৈ, তেনেকুৱা বম এটা আনিছোঁ। এইখিনি আচলতে দেৱালী বজাৰ কৰিলোঁ।
তাৰপিছতে আকৌ আবেলি ঠিক 4:30মান বজাত আকৌ 3:30 4টামানে বাজিব হৈছিলে। তাৰপিছতে আকৌ আমি বিয়া ঘৰলৈ গ'লোঁ। এইফালে কইনাক নোৱা নাছিলে, কাৰণ আবেলি আকৌ সমাজত আচলতে সজাই যে গোপিনীসকলে, সেয়া গোপিনীসকলে সজাই আছে ধুনীয়াকৈ। মই বোলো তাৰে অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ। আজি বিয়াখনৰে গোটেইখিনি আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত এইফালে কইনাক কাপোৰ পিন্ধাই আছে। একদম সৰু হয় কইনা, একদম বেছি বয়স হোৱাই নাছিলে পিছে, কিন্তু সেই আজিকালি আৰু তুলনি হয়নে, কেতিয়া হয় ধৰিবই নোৱাৰে আচলতে। তাৰপিছত এইফালে কাপোৰ পিন্ধাইছে, এইফালে গোপিনীসকলে বিয়ানাম গাই আছিলে। পিছে দেই মই মানে চবৰে কপিৰাইট লাগিব বুলি আচলতে মই সকলো ভইচখিনিয়ে আচলতে কাটি পেলাই মই নিজে আকৌ ভইচ দিয়ে। কইনাৰ মাক একদম দেই পূৰা, কইনাৰ মাকৰ লগতো কিবা কিবি পাতি থকা হৈছে। মই বোলো মেকআপ আৰ্টিষ্ট নানিলা নেকি বুলি সুধিছোঁ। তাই কৈছে নানিলোঁ আৰু দিয়া, কইনা দেখিবলৈ ধুনীয়াই যেতিয়া কিহৰ আৰু মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন, হয়নে নহয়। এফালে গোটেই গাঁৱৰে হয় আমাৰ গোপিনীসকল গোটেইখিনিয়ে বহি পেলাই ধুনীয়াকৈ কথা চথা পাতি কৰি তেনেকৈ হেৰি কৰি থকা আছে। এইফালে মাকে একদম পূৰা চাই আছে দেই, নিজৰ জীয়েকক সজাই আছে, একদম ধুনীয়াকৈ চাই আছে পিন্ধোৱা কৰোৱা। মাকবিলাক তেনেকুৱাই আচলতে, হয়নে। তাৰপিছতে মই ভিডিঅ'টোত কি হয় কি নহয় সকলোখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। বাৰু সকলোৱে কথা চথা পাতে, আমাক আচলতে খাবলৈ কৈ আছে, তাইক খোৱাকৈ যোৱাৰ পিছত নাখালে বুলি নক'বা কিন্তু দেই। আমি বোলো খাম ৰ'বাচোন, অকণমান লাহে লাহে খাম, আহিছোঁহে, অকণ বহি লওঁ, কইনাজনী চাই লওঁ বোলো। তাৰপিছতে মাকে কথা পাতি আছে পিছে আমাৰ লগতে, মই এইফালে ভিডিঅ'ও কৰি আছোঁ, এইফালে কথাও পাতি আছোঁ। এইফালে কইনা সিহঁতৰ পৰিয়ালৰে হয় আলহী, কইনা ধুনীয়াকৈ সজাইছে পিছে দেই। একদম কইনা দেখিবলৈ ওখ পাখৰ হৈ গ'ল, সৰু ছোৱালী কিন্তু সেয়া। এইফালে মোৰ বেটাও ইফালৰ পৰা সিফালে সেয়া লগ পাইছে যে পূৰা একদম ঘূৰি আছে সি। এফালে আমি খাবৰ কাৰণে আহি গ'লোগৈ। আচলতে গোপিনীয়ে খোৱাই নাছিলে, তথাপিও আমাক মাতিলে যে সেইকাৰণে গুচি আহিলোঁ খাব। এইফালে কি বনাইছিলে তাকে অকণমান বোলো ভিডিঅ'। এইফালে পকৰা বনাইছিলে দেই, এইফালে মিছল চব্জি বনাইছিলে, এইফালে চিকেন বনাইছিলে। এইফালে আমাৰ খোৱা বোৱা হৈ গ'ল। তাৰপিছতে কইনা সজাই কৰিও ধুনীয়াকৈ হৈ গ'ল। এইফালে কিছুমান নিয়ম আছে যে সেইবিলাক নিয়ম কৰি আছে। এইফালে মাকে কিছুমান নিয়ম কৰে যে সেইবিলাকেই নিয়ম আচলতে কৰি থকা হৈছে। কিবা কেনাই ধৰা, কিবা কিবি চুমা খোৱা, এনেকুৱাই কিছুমান নিয়ম আছে হয়নে, চবফালে চাগে নিয়ম। এইফালে আমাৰ ফালে এয়া পূৰা নিয়ম কৰি আছে। সকলো গোপিনী এনেকৈ কিবা হেৰি কৰে নেকি, ঢেৰ নিয়ম চাগে, এইবিলাক মই ইমান বিশেষ ভালকৈ নাজানো দেই পিছে, সেইকাৰণে মই ক'ব মানে পৰাও নাইকিয়া আচলতে। নিয়ম কৰি আছে, কইনাজনীৰ ওচৰত লৈ পেলাই কিবা তেল দিয়ে, কিবা কানাই লয়, এনেকুৱা কিবা কিবি কিছুমান নিয়ম আছে। সকলোৰে ফালে নিয়মবিলাক বেলেগ বেলেগো হ'ব পাৰে চাগে, মই ধুনীয়াকৈ ভিডিঅ'টোত দেখুৱাবগৈ পৰা নাই, কাৰণ আঁতৰত বহি আছোঁ যে ইমান বেয়াও লাগে আচলতে। তাৰপিছতে সেয়া মাকে নিয়মবিলাক কৰি আছে, গোপিনীয়ে শিকাই আছে কি কৰে। এইফালে বৰমাকে কেনাই ল'লে হ'বলা দেই, এফালে লৈ কৰি আজৰি হৈ গ'ল আৰু কোনোবাই ল'ব চাগে, তেনেকুৱাই হ'ব চাগে। এইফালে আমাৰ গোপিনীয়ে কিবা আলোচনা কৰাত একদম পূৰা ব্যস্ত হৈ আছে পূৰা। এইফালে নালাগে মটন বাকী দিয়া আচল কল তাই আশীৰ্বাদ বুলি চব গুচি গ'ল ভাই। নিয়মটো আগভাগ কৰি এইবিলাক খোৱাটো কেইগৰাকী হ'ল আৰু এটা আছে নহয়, আৰু এটা ল'লা কমফি ল'লা কানাইখনতো ভালকৈ থৈ দিবাগে দেই।
যাব পাৰো না কি কেঁচুৱাডাল আছে দিলে মায়ে ভৰি ভৰি ভেয়া কৰিব লাগিব দেই এতিয়া তাইক ধৰি নিয়া গামোচা চলত ৰখাই দিলো হয় মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জানিব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাব পুনৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিব বিয়াৰ পৰিৱেশটো কেনেকুৱা পালে চাই জনাব কিন্তু দেই কমেণ্টত বাই